মই Bandita আজি আপোনালোকলৈ লৈ আহিছো আৰু এটা নতুন ৰেচিপি হেতু হৈছে Masor Murighonto আৰু এটো মই একদম ইজিকে বনাইছো আপোনালোকে খাইও ভাল পাব বনাইও ভাল পাব আৰু ভিডিওটো এন্ডলৈকে চাব যদি ভাল পায় ভিডিওটো চাই তেতিয়া হলে লাইক শেয়ার আৰু সাবস্ক্রাইব কৰি দিব আৰু কমেন্টত জনাব যে কেনেকুৱা লাগিলে ভিডিও প্ৰথমতে কেৰাহীখন গৰম হ'বলৈ দিব আৰু তাত 3 ডাঙৰ চামুচ মিঠা তেল দিব তেলখিনি গৰম হৈ যোৱাৰ লগে লগে আপুনি হালধি আৰু নিমখেনি মেৰিনেট কৰি থোৱা মাছৰ মুৰকেটা দি দিব এপিস এপিসকে এতিয়া মাছৰ মুৰকেটা ভালদৰে ফ্ৰাই কৰিব যেনেদৰে আমি মাছ ফ্ৰাই কৰো তেনেদৰে নৰমালি ফ্ৰাই কৰিব আমাৰ মাছৰ মাথা অলমোস্ট ভজা হৈ গল চেক কৰিবলে আপুনি এনেদৰে বোনখিনি ভাঙি চাব যদি ভাং খাই যায় তেতিয়া আপুনি গম পালে যে আমাৰ মাছৰ মাথা ভজা হৈ গৈছে এতিয়া আমি লাহে লাহে পিয়াজখিনি দি দিম এতিয়া আমি গ্যাসৰ ফ্লেমটো মিডিয়ামত থৈ পেলাই ভালদৰে ভাজিম পিয়াজখিনি এতিয়া আমি বাকি মছলাখিনি দিম মই এখিলা তেজপাত আৰু এটা শুকান জলকীয়া দিছো এতিয়া আধা চামুচ হালধি দিব 1 চামুচ নিমখ দিব আৰু ভালদৰে লৰাব এতিয়া ভালদৰে ধুই পেলাই তিয়াই থোৱা মগু দালিখিনি দি দিব মই মগু দালি 2 মুঠি দিছো এতিয়া দালিখিনি ভালদৰে ভাজিব আমি আৰু মছলা দিবলৈ আছে আৰু গ্যাসৰ ফ্লেমটো মিডিয়ামত থব আমাৰ দালিখিনি ভালদৰে ভজা হৈ গল এতিয়া আমি কাশ্মীৰী লাল মিৰ্চ দিম আধা চামুচ ধনিয়া পাউডাৰ দিম আধা চামুচ জিৰা পাউডাৰ দিম আধা চামুচ আৰু গুটে মছলাখিনি ভালদৰে দালিখিনিৰ লগত মিক্স কৰি দিম মিক্স কৰি হোৱাৰ পাছত আমি নহৰু আদা আৰু জলকীয়াৰ পেষ্টটো দি দিম মই কেঁচা জলকীয়া 3টা লৈছো এতিয়া নহৰু আদা জলকীয়াৰ পেষ্টটো ভালদৰে দালিখিনিৰ লগত মিক্স কৰিব যাতে কেঁচা কেঁচা গোন্ধটো নুলাই নহৰু আদা জলকীয়াৰ কেঁচা গোন্ধটো যোৱাৰ পাছত আমি ইয়াত পানী দিম পানী অকমান দালিৰ লেভেলতছে বেছিকে দিব দালিখিনি যেতিয়া সিজিব তেতিয়া অলপ বাহিয়ে যাব হেতু কাৰণে পানীৰ লেভেলটো বঢ়াই দিব এতিয়া কেৰাহীখনৰ সাইডখিনি অলপ সাফা কৰি দিব মছলা আৰু দালি লাগি থাকাখিনি হেবোৰ সব ভালকে পানী দি দিব আৰু ঢাকন লগাই দিব 15 মিনিটৰ কাৰণে আৰু গ্যাসৰ ফ্লেমটো লোত ৰাখিব এয়া চাওক আমাৰ দালিখিনি সিজি গল পুৰা দালিখিনি ভালদৰে সিজি গৈছে এতিয়া ঘুটনা দালিখিনি অকমান ঘুটি দিব তেতিয়া আৰু টেস্টি হৈ যাব আৰু বোনখিনি যোনখিনি আছিল মুৰিঘণ্টৰ হেখিনি অলপ ভালদৰে ভাঙি যাব আৰু দালিৰ লগত একদম মিলি পৰিব এতিয়া লাষ্টত জালুকৰ গুৰি আধা চামুচ দিব ভালদৰে মিক্স কৰিব অলপ লৰাব আৰু এয়া আমাৰ মাছৰ মুৰিঘণ্ট ৰেডি আপোনালোকেও বনাব এই ৰেচিপিটো খুব ভাল পাব খাই আৰু বনাই পেলাই জনাব কমেন্টত কেনেকুৱা লাগিলে